আজি আমি বনাম লোকেল মাছৰ মছলা দিয়া। তাৰ কাৰণে বস্তুখিনি ৰেডি কৰি লৈছোঁ। মিহি মিহিকৈ পিঁয়াজ কুটি লৈছোঁ, নেহেৰু লৈ লৈছোঁ, আদা লৈ লৈছোঁ, কেঁচা জলকীয়া, শুকান জলকীয়া, বিলাহী এটা আৰু জালুক আৰু জিৰা। এয়া দেখিছেনে, জালুক আৰু জিৰা দুইটা লৈ লৈছোঁ। এতিয়া মই জালুক আৰু জিৰাখিনি গ্ৰাইণ্ডাৰত দি দিলোঁ। নেহেৰু কেইফুটমান দি দিলোঁ, আদা অলপ দি দিলোঁ, শুকান জলকীয়াখিনিও দি দিলোঁ, কেইডোখৰমান কাটা পিঁয়াজ দি দিলোঁ। এয়া মই গ্ৰাইণ্ডাৰত এতিয়া পেষ্ট হ'বলৈ দিম। অলপমান পানী দি কিনে তাইক মই পেষ্ট হ'বলৈ ঢাকনখন লগাই দিলোঁ। যিহেতু তেলখিনি গৰম হৈ গ'ল, কাটা পিঁয়াজখিনি দি দিলোঁ। ভালকৈ তাক লৰাই দিছোঁ আৰু তাক পকিবলৈ এৰি দিছোঁ। পকি গ'ল, এতিয়া মই বিলাহীখিনি দি দিম। লগতে কেঁচা জলকীয়াখিনি দি দিলোঁ। তাক ভালকৈ লৰাই দিছোঁ। যিখিনি মছলাৰ পেষ্ট আছিলে সেইখিনি মই ইয়াত ঢালি দিলোঁ। তাক ভালকৈ লৰাই দিলোঁ। হালধি গুড়ি অলপমান, সোৱাদ অনুযায়ী নিমখ অলপমান দি দিলোঁ। তাৰপাছত তাক মই ভালকৈ লৰাই দিছোঁ। যিহেতু এনেও পানী লাগিবই, মছলাৰ পানীখিনিকে দি দিলোঁ আৰু মছলাখিনি পকিবলৈ এৰি দিলোঁ। তাক মই এতিয়া ঢাকনখন লগাই দি তাক মছলাখিনি পকিবলৈ এৰি দিলোঁ। মছলাখিনি মোৰ ৰেডি। তাক ভালকৈ লৰাই দিছোঁ। বিলাহীখিনি মোৰ অলপমান সিজি যোৱা আছিলে, সেইটো মই টুকি কৰি দিছোঁ। হৈ গ'ল। মই আলু বইল কৰি থৈছিলোঁ, সেই আলুখিনি মই পিটিকা কৰি তাতে দি দিছোঁ। ভালকৈ তাক লৰাই দিছোঁ। ভালকৈ লৰাই দিছোঁ। এইবাৰ মই আঞ্জাৰ যিমানখিনি লাগে সিমানখিনি মই পানী দি দিলোঁ। ঢাকনখন লগাই দিলোঁ, গেছ কম বঢ়াই দিছোঁ। আঞ্জা মোৰ ৰেডি। অলপ বাকী আছে, মাছ চাছ দিবই আছে। ভালকৈ মাছখিনি মই ইয়াতে দি দিলোঁ। নৰ্মেল আঞ্জা হয়, প্ৰায়ভাগ মানুহে জানেই বনাবলৈ। তথাপিতো মোৰ কিবা এটা ভাল লাগিলে, সেইটোৰ কাৰণে মই ভিডিঅ' কৰি দিলোঁ। আৰু মই জানাখিনিকে মই দেখাবলৈ চেষ্টা কৰিছোঁ, যাতে কোনোৱে যাতে বেয়া কমেণ্ট নিদিয়ে। আৰু মোৰ আঞ্জা ৰেডি। এয়া আঞ্জা মোৰ ৰেডি। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু মই আগবাঢ়ি যোৱাত সহায় কৰিব। থেংক ইউ। মোৰ আঞ্জা হৈ গ'ল। মই গেছটো অফ কৰি দিলোঁ।